আজিৰ ভিডিঅ'ত আলোচনা কৰিম অসম বুৰঞ্জীৰ কেইটামান অতি ইম্পৰ্টেণ্ট কুৱেশ্যন, গতিকে ভিডিঅ'টো শেষলৈকে চাব। 1 নম্বৰটো হৈছে কোন আহোম সম্ৰাটে পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰ হৈছে বামুণী কোঁৱৰ বা চুডাংফা। বামুণী কোঁৱৰ বা চুডাংফাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। কোনে আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউৰ পৰা দিহিঙৰ পাৰৰ চাৰগোৱালৈ স্থানান্তৰ কৰিছিল? কোনে আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউৰ পৰা দিহিঙৰ পাৰৰ চাৰগোৱালৈ স্থানান্তৰ কৰিছিল? বামুণী কোঁৱৰ বা চুডাংফা। গতিকে বামুণী কোঁৱৰ বা চুডাংফাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আৰু আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউৰ পৰা দিহিঙৰ পাৰৰ চাৰগোৱালৈ স্থানান্তৰ কৰিছিল। কুৱেশ্যন নম্বৰ 3, কোন আহোম ৰজাই অসমীয়া ভাষাত প্ৰথম বুৰঞ্জী লিখুৱাইছিল? এইটো অতি ইম্পৰ্টেণ্ট কুৱেশ্যন। কোনে প্ৰথমে অসমীয়া ভাষাত বুৰঞ্জী লিখুৱাইছিল? স্বৰ্গনাৰায়ণ। স্বৰ্গনাৰায়ণে অসমীয়া ভাষাত প্ৰথম বুৰঞ্জী লিখুৱাইছিল। কুৱেশ্যন নম্বৰ 4, কোনে বকতাৰ পৰা আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱলৈ তুলি আনিছিল? চুক্লেংমুং বা গড়গঞা ৰজা। চুক্লেংমুং বা গড়গঞা ৰজাই বকতাৰ পৰা আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱলৈ তুলি আনিছিল। কুৱেশ্যন নম্বৰ 5, মোমাই তামুলী বৰবৰুৱা কোন আহোম সম্ৰাটৰ ৰাজত্বৰ আছিল? স্বৰ্গদেউ প্ৰতাপ সিংহ। মোমাই তামুলী বৰবৰুৱা স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বৰ আছিল। কুৱেশ্যন নম্বৰ 6, কোন আহোম ৰজাই পাইক প্ৰথাৰ সৃষ্টি কৰিছিল? এইটো অতি ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোনালোকে যদি মোৰ ভিডিঅ'টোৰ পৰা অলপ উপকৃত হৈছোঁ বুলি ভাবে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে কোন আহোম ৰজাই পাইক প্ৰথাৰ সৃষ্টি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্বৰ্গদেউ প্ৰতাপ সিংহ। স্বৰ্গদেউ প্ৰতাপ সিংহই পোনপ্ৰথমে পাইক প্ৰথাৰ সৃষ্টি কৰিছিল। কুৱেশ্যন নম্বৰ 7, শৰাইঘাট যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? এইটো অতি ইম্পৰ্টেণ্ট। শৰাইঘাট যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? 1671 চনত চক্ৰধ্বজ সিংহৰ সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত আহোম আৰু ৰামসিংহৰ নেতৃত্বত মোগলৰ মাজত হৈছিল। গতিকে আহোম আৰু মোগলৰ মাজত হৈছিল 1671 চনত। চক্ৰধ্বজ সিংহৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু সেইফালে মোগলৰ আছিল ৰামসিংহ। গতিকে লাচিত বৰফুকনৰ নেতৃত্বত আহোম আৰু ৰামসিংহৰ নেতৃত্বত মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল। কুৱেশ্যন নম্বৰ 8, কাৰ ৰাজত্বত মোগলে প্ৰথমবাৰ আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও আক্ৰমণ কৰিছিল? কাৰ ৰাজত্বত মোগলে প্ৰথমবাৰ আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও আক্ৰমণ কৰিছিল? জয়ধ্বজ সিংহৰ ৰাজত্বকালত। জয়ধ্বজ সিংহৰ ৰাজত্বকালত কিমান চনত? 1662 চনত। 1662 চনত মোগলে মিৰ্জুমলাৰ নেতৃত্বত গড়গাঁও আক্ৰমণ কৰিছিল। গতিকে ইয়াত তিনি ধৰণে কুৱেশ্যন হ'ব পাৰে। কাৰ ৰাজত্বত বা কিমান চনত? কাৰ ৰাজত্বত আহিলে জয়ধ্বজ সিংহৰ ৰাজত্বকালত, কিমান চনত? 1662 চনত। আৰু কাৰ নেতৃত্বত? মিৰ্জুমলাৰ নেতৃত্বত আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও আক্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 9, লালুকখোলা কোন? লালুকখোলা হৈছে লৰা ৰজা নামে প্ৰখ্যাত চুলিকফা বা ৰত্নধ্বজ সিংহৰ বৰফুকন আছিল। গতিকে লালুকখোলা হৈছে লৰা ৰজা নামে প্ৰখ্যাত চুলিকফা বা ৰত্নধ্বজ সিংহৰ বৰফুকন। আৰু লাচিত বৰফুকনৰ ভাতৃ আছিল লালুকখোলা। এইবোৰ অতি ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 10, আহোম ৰাজত্বৰ শ্ৰেষ্ঠ সম্ৰাট বুলি কাক কোৱা হয়? ৰুদ্ৰসিংহ। আহোম ৰাজত্বৰ শ্ৰেষ্ঠ সম্ৰাট হৈছে ৰুদ্ৰসিংহ। আপোনালোকে যদি ইণ্ডিয়ান হিষ্ট্ৰীৰ বিষয়ে চাব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা চাব পাৰিব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে পিছৰ ভিডিঅ' মোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল বাটনটো ক্লিক কৰি ৰাখিব।